অৰুণোদয় আঁচনি হিতাধাৰীসকলৰ বাবে আহিল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে 4টা গুৰুত্বপূৰ্ণ ঘোষণা। নমস্কাৰ বন্ধু-বান্ধৱীসকল, 1 আগষ্টত অসমৰ প্ৰায় 30 লাখ অৰুণোদয় হিতাধাৰী মাতৃৰ একাউণ্টলৈ চৰকাৰে পুঁজি হস্তান্তৰ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। জৰুৰী সময়ত অৰুণোদয় টকা আগতীয়াকৈ কেনেকৈ পাব? অৰুণোদয় সাৰথি কি আৰু তেওঁ আপোনাক কেনেকৈ সহায় কৰিব? বেংক একাউণ্টত টকা সোমোৱা নাই যদি কি কৰিব লাগিব? এই সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে এইবাৰ 1 আগষ্টত 30 লাখ মাতৃৰ একাউণ্টলৈ পইচা প্ৰেৰণ কৰাৰ সময়ত এক বিশেষ সিদ্ধান্ত লোৱা হৈছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানপীড়িত ৰাইজক সহায় কৰিবলৈ অৰুণোদয় পৰিয়ালৰ পৰা 150 টকাকৈ আগবঢ়োৱা হৈছে। অৰ্থাৎ চৰকাৰে পোনে পোনে দিয়াতকৈ অৰুণোদয় হিতাধিকাৰী মাতৃসকলে নিজৰ ফালৰ পৰাই এই বিপদৰ সময়ত আন একোটা পৰিয়ালক থিয় কৰোৱাত এক ডাঙৰ মানৱীয় ভূমিকা লৈছে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে এই সংহতি আৰু সহায়ৰ ধাৰা ভৱিষ্যতেও অব্যাহত হৈ থাকিব। দ্বিতীয়তে, বহু সময়ত দেখা গৈছে যে অৰুণোদয় ফৰ্মৰ নাম এজনৰ একাউণ্ট নম্বৰ আন এজনৰ দি থোৱা হৈছে, যাৰ বাবে আচল হিতাধিকাৰীয়ে টকা পোৱা নাছিল। এই খেলিমেলি সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ এতিয়াৰ পৰা আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰাটো বাধ্যতামূলক হৈ পৰিছে। যিসকলৰ আধাৰ লিংক হৈ উঠিছে তেওঁলোকৰ একাউণ্টলৈ নিয়মীয়াকৈ টকা যাব। যাৰ অলপ বাকী আছে তেওঁলোকে লগে লগে আধাৰ সংলগ্ন কৰিলে এই মাহতে টকা মুকলি কৰি দিয়া হ'ব। তৃতীয় আৰু আটাইতকৈ প্ৰয়োজনীয় সুবিধাটো হ'ল, এতিয়াৰ পৰা আপুনি অৰুণোদয় টকা নোপোৱাকৈ থাকিলে কাৰ ওচৰলৈ যাব লাগিব? ইয়াৰ বাবে চৰকাৰে প্ৰতিটো সমষ্টিতে এজনকৈ অৰুণোদয় সাৰথি নিযুক্তি দিব। তেওঁলোকৰ নাম আৰু মোবাইল নম্বৰ ৰাজহুৱা কৰি দিয়া হ'ব। যদি আপোনাৰ একাউণ্ট ষ্টেণ্ডাৰ্ড হৈ থকা নাই, KYC হোৱা নাই বা কিবা কাৰণত টকা অহা নাই, তেন্তে আপুনি পোনপটীয়াকৈ অৰুণোদয় সাৰথিৰ সৈতে যোগাযোগ কৰি সমস্যাৰ সমাধান কৰিব পাৰিব। চতুৰ্থতে, চৰকাৰে এটা নতুন ধাৰণা আনিব বিচাৰিছে, এডভান্স কেছ অপশ্যন। ধৰক আপোনাৰ সন্তানৰ নামভৰ্তি, এডমিশ্যন, কোনো বেমাৰ-আজাৰ বা উৎসৱ পাৰ্বণৰ সময়ত আপোনাৰ হঠাৎ 5,000 পৰা 10,000 টকাৰ দৰকাৰ হ'ল। তেতিয়া আপুনি কাৰো ওচৰত হাত পতাৰ দৰকাৰ নাই। আপুনি অৰুণোদয় আঁচনিৰ পৰাই আগতীয়াকৈ এডভান্স টকা ল'ব পাৰিব, যিটো কোনো সুত নোহোৱাকৈ পিছৰ মাহবোৰত অৰুণোদয় পুঁজিৰ পৰাই মাহে 200-300 টকাকৈ কাটি কাটি শুধৰাই দিয়া হ'ব। ঠিক তেনেদৰে অৰুণোদয় একাউণ্টৰ ওপৰত ভিত্তি কৰি বেংকৰ পৰা ক্ষুদ্ৰ লোন লোৱা ব্যৱস্থা কৰা হ'ব, য'ত লোনৰ কিস্তি অৰুণোদয় টকাৰ পৰাই কাটি থকা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ভৱিষ্যতে অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা আৰু আৰ্থিক সাহায্যৰ পৰিমাণ দুয়োটাই বৃদ্ধি কৰা হ'ব। অৰুণোদয় এই নতুন নিয়ম আৰু এডভান্স টকা লোৱাৰ ব্যৱস্থাটো আপোনাৰ কেনেকুৱা লাগিল? কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভিডিঅ'টো প্ৰয়োজন বুলি ভাবিছে, আপোনাৰ চিনাকি অৰুণোদয় পোৱাসকলৰ সৈতে শ্বেয়াৰ কৰক। এনেকুৱা নতুন খবৰ প্ৰথমতে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।